1 জানুৱাৰীৰ পৰা নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে কোনো প্ৰশাসনিক সালসলনি কৰিব নোৱাৰে। গতিকে আমি কিছু প্ৰশাসনিক সালসলনি কৰিব লগা আছিল। আপোনালোকে ভালকৈ জানে, গুৱাহাটীত 2খন জিলা আছিল, তাত কোনোৱেই নাই, মানে DC বা অন্য নাছিলেই। সেই 2খন জিলাও আমি সামৰি ল'ব লগা হৈছে। আৰু বাকী জিলাসমূহৰ কিছুমান প্ৰস্তাৱ বহুত দিনৰ পৰাই আমাৰ হাতত আছিলে, কিন্তু এই প্ৰস্তাৱসমূহ আমাৰ যিহেতু 1 জানুৱাৰীৰ পৰা কোনো সালসলনি নহয়, সেইকাৰণে খৰতকীয়াভাৱে এইখিনি সংশোধন কৰা হৈছে। আৰু এইটো এটা সামগ্ৰিক স্বাৰ্থত কৰা হৈছে। এইটো এনেকুৱা নহয় যে যেতিয়া জিলা এখন সৰু হৈ থাকে, এতিয়া যে কলিয়াবৰ যদি চাব ডিভিজনটো কেতিয়াবা জিলা হয়, ইয়াত না 2টা সমষ্টি হ'ব, না এটা সমষ্টিৰ কাৰণে ডাঙৰ হৈ যাব। গতিকে তেনেকুৱা কিছু কথাত সমষ্টিৰ যেতিয়া পুনৰ গঠনৰ কথা আহিছিলে, সেই সময়ত এই জিলাবিলাক এনেধৰণেই আছিলে পূৰ্বতে। এইটোতো 2001ৰ পৰা হৈ আছিল নহয়। আমাৰ এইটো পুনৰ গঠনৰ প্ৰথম খচৰাটো 2007 চনতে ওলাইছিল। গতিকে এইখিনি প্ৰশাসনিক সালসলনিৰে সমষ্টিসমূহ নিশ্চয় সকলো জাতি জনগোষ্ঠী অন্তৰ্ভুক্ত হোৱাকৈ এই সমষ্টিবিলাক পুনৰ গঠন হ'ব। রিজুদা